जय विघ्नेश्वर जय दूधेश्वर जय रामेश्वर जय नागेश्वर जय गौरी शंकर मणि महेश Hello, namaskar and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভাল আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আজি মই আহিছো শিৱসাগৰ শিৱদলত আৰু যেটো ঐতিহাসিক শিৱদলৰ বিষয়ে বহুতে জানে বহুতে নাজানেও তাৰ বিষয়ে অলপমান আজি আপোনালোকক এটা ভিডিও প্ৰস্তুত কৰি দেখাম আৰু এটা কথা বহুতে এতিয়া মন্দিৰক লৈ পেনে অগ্নিনাভ মন্দিৰক লৈও বহুত বিতৰ্ক হৈ আছে ভগৱানক লৈ বহুত বিতৰ্ক হৈ আছে সাকি হৰাই দিয়াক লৈ বহুত বিতৰ্ক হৈ আছে সেই বিষয়ে অলপমান কথা পাতিম ভিডিওটো প্ৰথমতেই আপোনালোকক এটা কথা ক'ব বিচাৰিম ভগৱান আছে ভগৱানতকৈ ওপৰত কোনো হ'ব নোৱাৰে যেহেতু আপোনালোকৰ অধিকাৰ আছে মাত মতাৰ সেই বুলি কিছুমান বস্তু আপোনালোকে চালি জাৰি চাব এনেই কথাখিনি নজনাকৈ বা সেই বিষয়ে গুৰিলৈকে নোযোৱাকৈ আপোনালোকে মাত নামাতিব পাৰিলে আমি সকলোৱে ভগৱান আছে কাৰণে আমি চলি গৈ আছোঁ আমাৰ জীৱনবোৰ আগুৱাই গৈ আছে অদৃশ্য শক্তিয়ে আমাক সহায় কৰি আছে আমাৰ পূৰ্বপুৰুষে আমাক আশীৰ্বাদ দিয়াৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ আৰু সেই শক্তিবোৰ আছে কাৰণে আপোনালোকে জীয়াই আছে বা পৃথিৱীখন এখন বেলেঞ্চ হৈ আছে তো এতিয়া মই মন্দিৰত যাম মন্দিৰত গৈ পেনে দেওৰ লগত কথা পাতিম যেহেতু এজন দেও আছে তেওঁ আজি মন্দিৰৰ বিষয়ে ক'ব মন্দিৰৰ সন্দৰ্ভত কিছুমান কথা ক'ব কিমান ইতিহাস সোমাই আছে পুৰণি ইতিহাস সোমাই আছে ৰজাদিনীয়া এক মন্দিৰ শিৱসাগৰ ঐতিহাসিক শিৱদৌল আপোনালোকে যোনসকলে নাই আহা এবাৰ আহি বাবাৰ ওচৰত দৰ্শন কৰক বাবা সকলো জেগাতে আছে আৰু নিশ্চয়কৈ আপোনালোকে বাবাক মনৰ পৰা মানিলে ফল পাব আৰু বিশ্বাস ৰাখক বিশ্বাসী মিলয় হৰি বুলি কথা এটা আছে সেইকাৰণে সদায় ভাল কাম কৰি যাওক ভাল চিন্তা কৰক বেলেগৰ উন্নতিত সঁহাৰি জনাওক সেইখিনিয়ে ক'ব বিচাৰিম আৰু যাৰ লাইফত কিবা হোৱা নাই বা একো পোৱা নাই এতিয়ালৈকে বা চেষ্টা কৰি আছে সেইসকলে সদায় চেষ্টা কৰি যাওক সময় লাগে কিন্তু আপোনালোকে মনে বিচৰা কাম সকলো হয় চেষ্টা কৰি গ'লে সেয়াই ক'ম আৰু প্ৰথম কথা হৈছে বিশ্বাস নাথাকিলে আমি একো কৰিব নোৱাৰোঁ এই বিশ্বাস সদায় ৰাখিব নিজৰ লগত বিশ্বাস ৰাখিব নিজক লৈ বিশ্বাস ৰাখিব বেয়া আলোচনাবোৰ নকৰিব কাৰণ আজিকালি মই দেখিছোঁ নেগেটিভিটিখিনি বহুত বাঢ়ি গৈছে ছ'চাইটিখনত ইমান মানুহে নেগেটিভলি লয় কথাবোৰ ইমান হেৰিকে ভাবে কিছুমান আমি সকলোৱে আমি ভগৱানক পূজোঁ আমি সকলোৱে ভগৱানৰ কাৰণে চলি গৈ আছোঁ তেতিয়াহ'লে নেগেটিভিটিবোৰ আনি কি লাভ সেইকাৰণে পজিটিভ চিন্তা কৰক পজিটিভ ভাবক নমস্কাৰ ফ্ৰেণ্ডছ যেহেতু আপোনালোকক মই কৈ আছিলোঁ ভিডিঅ'টো ষ্টাৰ্টিঙতে ইণ্ট্ৰডাকশ্যনটো দিলোঁৱে আৰু বৰ্তমান এতিয়া মই শিৱ মন্দিৰৰ প্ৰাংগণত আছোঁ বাবাৰ ওচৰত আহি থাকোঁ আৰু দেওকো লগ পাই থাকোঁ ইমান ধুনীয়াকৈ তেওঁলোকে সেৱা জনাই আহিছে ইমান বছৰ আগৰ পৰা আৰু সেই বিষয়ে আমি জানিম ইয়াত কেনেকৈ এই শিৱসাগৰতে যে ইয়াতে যে সেই মন্দিৰভাগ হ'ল বা দেৱীদৌল হ'ল বা আমাৰ বিষ্ণুদৌল হ'ল সেইখিনি কিয় হ'ল বা এই ইতিহাসৰ বিষয়ে অলপমান জানিম দেৱে আৰম্ভণি কৰিব দেও নমস্কাৰ হয় ক'ব ঐতিহাসিক শিৱসাগৰ অতি পুৰণি প্ৰসিদ্ধ জেগা ইয়াত শিৱসিংহ ৰজাৰ দ্বিতীয়া ভাৰ্যা হয় শ্ৰী মদাম্বিকা কুঁৱৰীয়ে এই শিৱ মন্দিৰটো বনাই 1714 চনৰ পৰা 1734 চনত জেঠ মাহৰ শুক্লা চতুৰ্দশী তিথিত দলে পুখুৰীয়ে প্ৰতিষ্ঠা কৰে ইয়াৰ শিৱদৌলৰ পূজাৰীসকলক উত্তৰ প্ৰদেশৰ পৰা আনি ইয়াত ৰজাই পূজা সেৱা কৰিবৰ কাৰণে আনিছিল বৰ্তমান এই মন্দিৰটোৰ বয়স 290 বছৰ হৈছে 290 বছৰ হৈ গ'ল 290 বছৰ হৈছে আৰু বৰ্তমান এই শিৱৰাত্ৰি মেলাখন বয়স 90 বছৰ হৈ দিলে এবাৰ যোনখন হ'ব আহিছে 8 মাৰ্চত যি আগন্তুক আহি আছে শিৱৰাত্ৰি মেলাখন 90 বছৰ হৈ দিলে ইয়াৰ
এই মুক্তিনাথ গায়ন সমাজৰ সভাপতি আছিলে আপোনাৰ পদ্মৰঞ্জন বৰুৱা, তেখেতৰ নেতৃত্বত কেইখনমান চাকি দোকানৰ সৈতে এই ভোলাদে নামৰ এজন কৰ্মচাৰীক লগত লৈ এই মেলাখন অপেনিং কৰে। বৰ্তমান গৈ এইখন এই মেলা বৃহৎ একৰ ৰূপ লৈছে আৰু কিছু বছৰৰ পাছত আৰু সলনি হ'ব পাৰে। বৰ্তমান ধৰ্মৰ ওপৰত কৈছে, আপোনালোকৰ ধৰ্মৰ বিভিন্ন ৰকমৰ আমাৰ ভাষালম্বী লোক আছে। সকলো লোকে এই ধৰ্মৰ প্ৰতি জ্ঞান থাকিব লাগিব। ধৰ্মৰ ওপৰত কোনো ভেদাভেদ নকৰে। বৰ্তমান ধৰ্মৰ প্ৰতি জ্ঞান থকা মানুহে কোনো ধৰ্মক বিভেদ নকৰে। কাৰণ মেইন হ'ল ধৰ্মটোৱে মেইন বস্তু। ধৰ্ম থাকিলে আজি এটা জাতি জীয়াই থাকিব। আজি যদি ধৰ্ম নাথাকে এই পৃথিৱীখন জীয়াই থাকিব নোৱাৰে। গতিকে বিভিন্ন কিছুমান মানুহ আছে, সকলো মানুহকে আমি বুজাই পৰাই ধৰ্মৰ বিষয়ে শিকাব লাগিব। তেতিয়াহে এই ধৰ্মটো একত্ৰিত হ'ব। আৰু যদি সেইসকলক আমি জ্ঞান দিব নোৱাৰোঁ, আজিৰ প্ৰজন্মক কি ক'ব বিচাৰিব আপোনালোকে? আজিৰ প্ৰজন্মত মই ক'ব বিচাৰোঁ, ধৰ্ম সকলো ধৰ্ম সমান। আমি কোনো ধৰ্মক আমি ভেদাভেদ কৰিব নোৱাৰোঁ। কাৰণ এই ধৰ্মতে ৰক্ষেত বুলি কৈছে সংস্কৃতত। ধৰ্মহে ধৰ্মক ৰক্ষা কৰিব পাৰিব। গতিকে আপোনাৰ যি কিছুমান জ্ঞান নথকা মানুহ তেখেতসকলে এইটো বুজি পোৱা নাই, সেইটো কাৰণে এইবোৰ বিভেদৰ সৃষ্টি কৰিছে। গতিকে তেখেতসকলক আমি বুজাই পৰাই ল'ব লাগিব, আৰু তেখেতসকলে তেতিয়া একত্ৰিত হৈ যাব। আৰু এটা প্ৰশ্ন মোৰ সৰুকৈ, আস্থা আৰু বিশ্বাসৰ মাজত বহুত প্ৰশ্ন আহি যায়। এতিয়া বাবাক লৈও বহুত প্ৰশ্ন আহিছে, পইচাক লৈ প্ৰশ্ন আহিছে, তাৰপিছত বাবাৰ শক্তিবোৰৰ বিষয়ে প্ৰশ্ন আহিছে, যিহেতু আছেনে নাই সেই বিষয়ে প্ৰশ্ন আহিছে। এই বিষয়ত কি ক'ব? পইচা আমাৰ ভাৰতবৰ্ষৰ বাহিৰত পইচা পাতিৰ বিষয়ে, দক্ষিণা পাতিৰ বিষয়ে অলপ পাৰ্থক্য আছে। সেইপিনে পূজাৰীসকলে অলপ মানুহৰ পৰা জোৰ জবস্তিকৈ লয়। আমাৰ অসমত বৰ্তমান এতিয়ালৈকে মই জনাত কোনো মন্দিৰত, কোনো মঠ মন্দিৰত এইভাগে পইচা ডিমাণ্ড নকৰে। আৰু আস্থাৰ ওপৰত কৈছে, আস্থা বৰ্তমান যি মানুহে যি জাতিয়ে হওক, যি কামতে আগবঢ়ায়, শৰাই এখন আগবঢ়ালেও তেওঁলোকৰ মনোবাঞ্ছা পূৰা হয়। যে ভগৱান যে আছে তাক প্ৰমাণ ভগৱানক সদাশিৱই নিজে দেখুৱাই দিছে। যি কামতে আগ কৰে সেই কামেই সফল হয়। গতিকে আস্থা যে আছে এতিয়া ভগৱান নিজে দেখুৱাই দিছে। আৰু এটা কথা সুধিব বিচাৰিম, এই শিৱসাগৰ যি ঐতিহাসিক শিৱ মন্দিৰ, ইয়াৰ অলপমান ঐতিহ্যৰ কথা আৰু ইয়াৰ মহত্ববোৰৰ কথা অলপমান যদি জনাই দিয়ে, কেনেধৰণে মানুহবোৰে ফল পাইছে ইয়াত আহি? ইয়াত ৰূপৰ ছাতি আছিলে এটা। ইয়াৰ মহত্বৰ বিষয়ে মই কৈছোঁ। মই তেতিয়া সৰু আছিলোঁ, 1981 চনৰ কথা। এতিয়াতকৈ বহুত সৰু আছিলোঁ। ডেকা কালতে এটা 9টা এটা দুৰ্বৃত্ত দলে ৰাতি মাজ নিশা তলা ভাঙি আমাৰ ইয়াৰ ৰূপৰ ছাতিটো চুৰ কৰি লৈ গৈছিলে। তেতিয়া আপোনাৰ ইমান খৰাং আছিলে, এই তেনেকুৱা জেগাত চাৰিপিনে বানপানী হৈ গ'ল। ভগৱানে দেখুৱাই দিলে যে মই আছোঁ। তাৰ পাছত যেতিয়া ছাতিটো পালে তেতিয়া লাহে লাহে পানী শুকাবলৈ ল'লে। গতিকে তেওঁৰ মহিমাটো মই ইমানতে কৈছোঁ, কাৰণ বেলেগে নক'লেও হ'ব। ছাতি চুৰ কৰা সময়ত গোটেই পানী হৈ গৈছিলে, গোটেই টাউন মানুহ ধাৰিব নোৱাৰে। এনেকুৱা দেখাইছিলে, গতিকে তেওঁ দেখুৱাই দিলে তেওঁ যে আছে। গতিকে পানী যেতিয়া তেওঁ পালে ছাতি, তেতিয়া পানী শুকাই গ'ল, লাহে লাহে শুকাই গ'ল। সেয়া দুৰ্যোগ বুলি ক'ব পাৰি। সেই সময়ত যিজন অচি আছিলে পৱন কোঁৱৰ নাম, তেওঁ আহিয়ে ইয়াত দীঘলী পৰিছে। এই বাবা, মই তোমাৰে কৰ্ম কৰি আছোঁ আৰু তোমাৰ পৰাই মই খাই আছোঁ। গতিকে মই আজিৰ পৰা বেল খুলি দিলোঁ, যেতিয়ালৈকে চুৰ ধৰিব নোৱাৰোঁ তেতিয়ালৈকে মই এই বেল নিপিন্ধো। তেওঁ শপত ল'লে বাবাৰ ওচৰত। যেতিয়া তেওঁ পালে তেতিয়াই তেওঁ বেল মাৰিছে। গতিকে বাবাৰ মহিমাৰ পৰা তেওঁৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। যি মানুহে যি কামতে আগ কৰে সেই কামে সফল হয়।
ইমানে আৰু এই সন্মুখত আমাৰ ইমান ডাঙৰ পুখুৰী সেই বিষয়ে অলপমান ক'ব মই বৰ্তমান হয় এই পুখুৰীটো খনাই হয় ফুলেশ্বৰী কুঁৱৰীয়া ইয়াত আগুৰা হয় এই ইয়াত 4টা পাৰ আছে 4টা পাৰৰ 4টা নাম প্ৰথম পাৰটোৰ নাম ঢুলীয়া পাৰ হয় দ্বিতীয়টো পাৰৰ নাম কাঠ পাৰ তৃতীয়টো পাৰৰ নাম হ'ল জয়া পাৰ চতুৰ্থটো পাৰৰ নাম হ'ল চেকা পাৰ 4টা পাৰৰ 4টা নাম 4টা গুণ আছে ইয়াত 4টা গুণ আছে হয় 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 আৰু আপুনি কি ভাবে এই মন্দিৰটো ওখ হ'ল 175 ফুট হয় আৰু ইয়াত ভিতৰত 8খন আছে অঁ আৰু ইয়াত এই মন্দিৰটো কলচীটো হ'ল সোণৰ মাজৰটো হ'ল তামৰ আৰু বাহিৰটো হ'ল সোণৰ 115 কেজি ওজনৰ এই সোণৰ কলচী আৰু এটা প্ৰশ্ন যিসকল শিৱ ভক্ত তেওঁলোকে কেনেকৈ শিৱক মানিব লাগে কেনেকৈ আৰাধনা কৰিব লাগে সেই বিষয়ে অলপমান চমুকৈ এটাই কথা হয় একান্ত মানে বেলপাত ফুল জল আদি দি তেওঁক আৰাধনা কৰিলে তাতে সন্তুষ্ট হয় বেলেগ একো নালাগে আৰু বেলেগ একো নালাগে বহুত প্ৰসাদ আনি বা হেৰি আনি 133 কোটি দেৱতাৰ ভিতৰত সদায় শিৱ হ'ল সৰ্বশ্ৰেষ্ঠ তেওঁ অকণমান তেওঁ সন্তুষ্ট হয় হয় আৰু আপোনাৰ বেছি সময় নলওঁ শেষত আপুনি কি ক'ব বিচাৰিব আমাৰ ৰাইজক মই এটা কথাই ক'বলৈ বিচাৰোঁ হয় আপোনালোকে ভগৱানৰ প্ৰতি ভক্তি ৰাখক শ্ৰদ্ধা ৰাখক সকলো ধৰ্মকে আঁকোৱালি লওক ধৰ্মহে ধৰ্মক ৰক্ষা কৰিব পাৰিব কোনো বিভেদকামী সৃষ্টি ইয়াত কোনো দেশখন উন্নতি হ'ব নোৱাৰে দেশখন উন্নতি হ'লে সকলো একত্ৰিত হ'লে দেশখন আগবাঢ়ি যাব এখন সমাজ থাকিলে এখন দেশ থাকিব এখন যদি সমাজেই নাথাকে দেশখন কেনেকৈ থাকিব হয় 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 সেইখিনিয়ে ন সেইখিনি হয় দেও ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আপোনাক লগ পায়ে থাকোঁ কিন্তু আজি ৰাইজৰ লগত এই বিতৰ্ক যি চলি আহিছে মনত বহুত দুখ লাগে যেতিয়া বাবাৰ ওপৰত এনেকুৱা প্ৰশ্ন আহে মন্দিৰক লৈ এনেকুৱা প্ৰশ্ন আহে সেইকাৰণে এই ভিডিঅ'টো বনোৱা বুলি প্ৰয়োজন বুলি ভাবিলোঁ আৰু আপোনালোকক দেখালোঁ আৰু আপোনালোকে বিতৰ্ক নকৰিব ভগৱান আছে আৰু সেই সত্যটোক সদায় মানি লওক তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব ধন্যবাদ দিয়ক এইটো আপোনালোকে বিতৰ্ক নকৰিব হয় ভগৱানৰ প্ৰতি ভাৱ চিন্তা ভক্তি ৰাখক হয় ভগৱানে সকলোকে উন্নতি কৰে আৰু এটা আপুনি ভাবেনে তেওঁ মহিমা লীলা দেখাই থাকে চব জেগাত মহিমা প্ৰতিটো মুহূৰ্তত তেওঁ প্ৰতি মুহূৰ্ততে দেখুৱাই থাকে হয় 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 বছৰৰ পৰা ইয়াত সেৱা জনাই আহিছে 1967 চনৰ পৰা ইয়াত আছোঁ হয় বৰ্তমান মোৰ দৌল মন্দিৰত অহা 57 বছৰ ভৰি দিলে 57 বছৰ হয় 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 ইয়াত বহুত মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈ আছে হয় 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 ঠিক আছে ধন্যবাদ দিয়ক অঁ ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটোক অলপমান উৎসাহ দিব মই যাতে আৰু ভাল ভিডিঅ'জ বনাই দিব পাৰোঁ আপোনালোকৰ কাৰণে আধ্যাত্মিকতাৰ ফিল্ডত অলপমান চৰ্চা কৰিব পাৰোঁ আৰু ডিপলি আৰু ভাল কথা লৈ আনিব পাৰোঁ সেইকাৰণে ভিডিঅ'টো যদি নতুনকৈ চাইছে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মৰম দিব টিল দেন বাবাই হৰ হৰ মহাদেৱ জয় অসম